So guys, finally first servicing is done. The little servicing or bill hole. Never had a lot of shit come easy. Had to work, be me. Had to rise up just so they could see me. Did what I had to do just to feed me. I feel nauseous, believe me. Never had a lot of shit come easy. আৰু ক'বলৈ গ'লে মানে প্ৰবলেমটো যেনেকৈ একো বাইকখনত পোৱা নাই কিন্তু মানে এটা মই ফিল কৰিছোঁ যে অকণ ৰেচটো যিটো মানে যেতিয়া মানে একো কোনো এক্সাৰচাইজ নিদিওঁ জাষ্ট নৰ্মেল আইডলিং কণ্ডিশ্যনটো যদি ডাইৰেক্ট ধৰি ষ্টাৰ্ট কৰি পেলাই তেতিয়া মানে যাৰ যিটো নৰ্মেল আইডলিং RPM থাকিব লাগে সেইটো মানে অকণমান সেইটো অলপ এডজাষ্ট কৰিব লাগিব ৰেচটো অলপ বঢ়াই ল'ব লাগিব ৰাণু মণ্ডল আৰু এইডোখৰত এটা কথা কৈছোঁ যদি কোনোবাই নতুনকৈ চাই আছে তেওঁলোকক কৈছোঁ যে মই একচুৱেলি ইগনতে এটা ৰাইড প্লেন কৰি আছোঁ আপোনালোকেতো টাইটেল থাম্বনেইল লিখি গম পাইছে কেছটো কি সেই ৰাইডটো হ'ব মেচুকালে কোনোবাই যদি চাই নতুনকৈ চাইছে কৈছে গতিকে মেচুকালে হ'ব মেচুকা হ'ল অৰুণাচল প্ৰদেশ আৰু মানে একদম ইণ্ডিয়া আৰু চাইনা বৰ্ডাৰ একদম ওচৰত থকা এখন ভেলী হয় আৰু মেবি এইটো ব্লগ আপলোড কৰালৈকে আমি এইটো একচুৱেলি মেচুকাতে থাকিম চাগে আমি মানে আৰু কি কৰিবলৈ কি কথা মই আহিবলগীয়া যিবোৰ ব্লগ আছে সেইবিলাকত মানে মই ইনফৰমেশ্যনটো মই দি থাকিম আপোনালোকক চ' মানে এটা কথা যদি আপোনালোকে কোনোবাই যাব বিচাৰিছে মেচুকা গতিকে জল মানে ছাবস্ক্ৰাইব কৰি লওক এতিয়া বহুতে মানে ছাবস্ক্ৰাইব কৰা নাই মই গম পাওঁ অলপ আগত গ'লে শ্ব'ৰুমটো পাই যাম য়ামাহা চ' এয়া য়ামাহা ছাৰ্ভিচ নহ'বি কি দেৰি নহ'লে হয় আৰু অ'কে হ'ব গতিকে লাগ ভাল servicing হৈ গ'ল স্মুথ অলৰাইট গাইজ তো ইয়াৰ পৰা ওলাই দিলোঁ কি আৰু খৰচ কি হ'ল কি কথা চব বুক কৰি আছোঁ এতিয়া বাকী চাৰ্জাৰডাল লগাব লাগে সেই গতিকে ইয়াতে ক'ত হ'ব নেকি বাইকাৰ্ছ ভল এখন পাইছোঁ কিবা ইয়াতে হ'ব নেকি ঠিক নাই মোবাইল হোল্ডাৰ চাৰ্জাৰ হ'ব নেকি আৰু গ্ৰাফিক্সৰ কাম কৰে চাইডৰখনো হয় ন এইটো ভাল কোৱালিটিটো নে লগাই দিয়কচোন এৰেঙা পাৰত আছোঁ আৰু মানে য়ামাহা ডিলাৰ পৰা অলপ আহিয়ে বাইকাৰ্ছ ভল আছে তাতে মানে কি বুলি কয় মোবাইল হোল্ডাৰ প্লাছ চাৰ্জাৰ লগালোঁ ভাইটিয়ে লগাই কিমান ল'বা এইটো আপোনাৰ 650 মানে ফিটিং চিটিং হয় নাই ফিটিং চিটিং কৰি 750 ওচৰতে গ্ৰাফিক্সৰ দোকান আছে এতিয়া তাত যাম বাকী গ্ৰাফিক্সৰ যিখিনি কাম আছে ইউটিউব ব্লগত চব লগাবলৈ আছে এইখিনি লগাম তাৰপিছত বাকী দেখা চ' এইটো লগোৱা হ'ল ইউটিউব লগো এইফালে ইয়াত এটা ইউটিউব লগো আৰু ইয়াত মোৰ ইনষ্টাগ্ৰাম লগো এতিয়া মানে বাইকখন পুৰা ফিনিচিং লাগিছে ভাবিছিলোঁ মানে যেতিয়া মানে 9K ছাবস্ক্ৰাইবাৰ বা 10K চাৰ্জ আহিব তেতিয়াহে মানে কৰিম আৰু মানে এইখিনি কাম কৰিলোঁ ইয়াতে অট'মটিভ জ'ন এৰেঙাপাত আছে আৰু এইবাৰ দাদাৰ নাম আছিলে ৰাজীৱ দা আৰু এই মানে গোটেই কামখিনি কৰি দিলে অ'কে তো গাইজ এতিয়া নাপায় এইটো এটা সপোন আছিলে যে ইউটিউব আৰু ইনষ্টাগ্ৰাম লগো মাৰি বাইক চলাম মানে কিবা এটা খাই লওঁ তাৰপিছত দেখা যাব বাকী কি হয় তো এতিয়া মানে অথনিবা দিনটো কাম কৰি ভোক লাগিলে ইয়াত আহিলোঁ আৰু এইডোখৰত এখন মানে খাতে চিকেন বিৰিয়ানী ইয়াত 60 লয় মানে ইয়াত মানে মজা পায় মানে I feel nauseous, believe me. Never had a lot of shit. এতিয়া মানে গাত এনাৰ্জি আহিছে আৰু এইখন চাব চিকেন বিৰিয়ানী লিখা আছে চিভিল ৰোড গোলাঘাটৰ ফালৰ পৰা আহিলে চিভিল পাব নালাগে আৰু যদি কোনোবাই গোলাঘাটত চাই আছে ইয়াত আহিব পাৰে দেই কোৱাৰ্টাৰ প্লেট 60 লয় হাফ প্লেট 120 ভাবি যে এটা ফিল আহিছে যে অবভিয়াছলি R15 টো স্মুথে হয় ন মানে য়ামাহা বাইক চিনটো স্মুথে হয় পুরোলে এতিয়াও স্মুথে আছে আৰু একো প্ৰবলেম মানে যেটো কথা কৈছিল প্ৰবলেম বুলি আইডলিং RPM টো অলপ কমিছিলে হেতু ঠিক কৰালে গতিকে এতিয়া মানে পুৰা ধুনীয়া লাগিছে চলাই আগতে মানে অকমান ফিলিংটো লেগ মনটা লাগিছিল এতিয়া হেতু নাই প্ৰবলেম নাই কি অলপ আগত হাইৱে ৰখাই বুলি আপোনাক ৱাক কাউণ্টাৰ দি ভালকে কথাব দেখাই আছো ৰব এতিয়া মানে পুৰা মজা লাগিছে কাৰণ মানে 1000 কিলোমিটাৰ যেতিয়া হোৱা নাছিলে তেতিয়ালৈকে মই ইমান বেছিকে ৰেপ কৰা নাছিলোঁ বাইক গতিকে এতিয়া মানে পুৰা আজাদ হৈ গ'লো পুৰা ফুললি এটা ৰেপ কৰিব পৰা হৈ গ'লো মানে তো আপোনাক চাইডক বাইকখন ৱাক কাউণ্টাৰ দেখাইছোঁ এইখিনি বা আগৰখিনি দেখালোঁ আৰু বাইক পুৰা ছাৰ্ভিচ হৈ গ'ল চ' গাইজ ফাইনেলি ফাৰ্ষ্ট ছাৰ্ভিচিং ইজ ডান এতিয়া আপোনালোকক মই মানে মেইন আপোনালোকক খৰচ বা হিচাপটো দেখাই দিছোঁ ৰ'ব আপোনাৰ বহুত বেছি কাম হোৱা নাই ইয়াত মানে একচুৱেলি ইঞ্জিন অইল চেঞ্জ হৈছে তাৰপাছত অইল ফিল্টাৰটো চেঞ্জ হৈছে আৰু এটা মানে য়ামাহা লিভ আপোনাৰ দিছে কাৰ্বন ক্লিনাৰ এটা দিছে সেইটো মানে লগতে দিয়ে পঠিয়াইছে এতিয়া এড কৰিব লাগিব এভৰি 3000 কিলোমিটাৰ মই মানে কাৰ্বন ক্লিন কৰিবলৈ দিছে মই ইয়াত ভৰাই দিব লাগিব এতিয়া ছাৰ্ভিচিঙৰ বিল হ'ল 828 rupees মানে বহুত বেছি নহয় ইঞ্জিন অইল আপোনাৰ 490 rupees গতিকে বেছি দাম নহয় বাইক চাইডো বহুত ঠিকে আছে মোৰ মতে অইল ক্লিনাৰটো 175 যিটো এইটো দিছে য়ামাহা লিভ যিটো প্ৰি কাৰ্বন ক্লিনাৰ এইটো হ'ল 163 rupees আৰু টোটেল মিলাই চব মিলাই হ'লগৈ 828 rupees গতিকে
820 rupees আপোনালোকে গম পালে ফাৰ্ষ্ট চাৰ্ভিচিং তেনেকৈ হয় কোনোবাই যদি জানিব বিচাৰে আৰাম ভাই ফাৰ্ষ্ট চাৰ্ভিচিং কি খৰচ হয় এইখিনি কৰে এইটো ভিডিঅ' আপলোড কৰা মানে চাগে মই চাগে এতিয়া মেচুকাত থাকিমগৈ বা অৰুণাচলত থাকিমগৈ যে নতুন চাই আছে এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক এতিয়া মানে নেক্সট অৰুণাচল বা মেচুকৰ ৰাইডৰ ব্লগো আহিব এটা কথা কিন্তু মই তাত হয়তো নেটৱৰ্ক নাপাব আপোনালোকে গম পায় গতিকে মানে প্ৰব্লেম হ'লে মই লগালগ আপলোড কৰিব নোৱাৰিব পাৰোঁ ভিডিঅ'বিলাক চ' মানে একদিন চাগে 5 দিন বা 6 দিন মোৰ গেপ পৰিব ইউটিউবত মই ক'ত হেৰাই গ'লো বুলি নাভাবিব গতিকে আপোনালোকে মনত ৰাখক চ' কেইদিনমান ৱেইট কৰক তাৰপিছত আমাৰ ধামাকা মেচুকা চিৰিজ পূৰা কমপ্লিট আহি আছে আৰু এতিয়া ইয়াত এইটো ভৰাই ল'ব লাগিব আৰু একচুৱেলি এইটো ভৰাবলৈ কথাটো কি হ'ল তেল কিন্তু 5 লিটাৰ থাকিব লাগে এইটো ভৰাই দিছোঁ ইয়াৰ ইফেক্টটো এতিয়া আপোনালোকে এতিয়া ক'ব নোৱাৰিম কাৰণ মানে এইখন বাইকখন নতুনেই হৈছে ন গতিকে ইমান মানে কাৰ্বন চাৰ্বন মতে বহাই নাই গতিকে মানে ইমান এটা এফেক্ট ধৰিব নোৱাৰিব কিন্তু যেতিয়া পুৰণা বাইকত যদি মানে পুৰণা হৈছে তেতিয়া এইটো যদি সোমায় তেতিয়া মানে বেছি মানে তাৰ ইফেক্টটো গম পায় অ'কে ত' এতিয়া আমি পালোঁ শিৱসাগৰ আৰু এতিয়া দেখিছে পূৰা গেটত মানে পূৰা ৰেডি হৈ গ'লোঁ ৰাইডিং জেকেট ল'লোঁ চ' এতিয়া আমি আছোঁ শিৱসাগৰ হেলমেট গেৰেজ আৰু এইখন আছে আপোনাৰ শিৱসাগৰ যিখন বিশাল মেগামাৰ্ট যিটো শ্বপিং মল তাৰ ফটোতে চাই যদি আপোনালোকে কোনোবাই শিৱসাগৰৰ পৰা চাইছে তেতিয়া ইয়াত আহিব পাৰে মানে কেছটো হ'ল মানে গোটেই শ্বপিংবিলাক মোৰ মিক্স হৈ গ'ল এইখিনি গোলাঘাটত এইখিনি যোৰহাটত এতিয়া লাষ্ট শিৱসাগৰত আৰু কাইলৈ পৰা আমাৰ ৰাইড ষ্টাৰ্ট হ'ব কি আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে চাই দিব আশা কৰিলোঁ জেকেটটো চাওক এইটো এক্সৰ হয় এক্সৰ ফ্ল' চিৰিজ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু কাইলৈ আমাৰ ৰাতিপুৱা ইয়াৰ পৰা ওলাই দিম তাৰপিছত আমি ৰাইড ষ্টাৰ্ট কৰিম আৰু আমাৰ লগত আমি শিৱসাগৰ কোন যাব কি কথা সেইটো নেক্সট লগত আপোনালোকে ভালকৈ দেখিব চ' লেটছ গো চ' আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আশা কৰিছোঁ যদি আপোনালোকে ভাল পালে তেনে লাইক কৰিব যদি চেনেলৰ নতুন তেনে ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি অল কৰি দিব চ' ধন্যবাদ বাই বাই জয় অসম আৰু I feel nauseous, believe me. Never had a lot of shit come easy. Had to work hard, struggle just to be me. Had to rise up just so they could see